হাই গাইছ, আজি মই আছো সঞ্জীৱহঁতৰ ঘৰত। এইটো সঞ্জীৱ, সঞ্জীৱ আহি পাইছো অলপ আগতে। এটা গা চা ধুই ললো, কৰি পিনে পূজা চাবলৈ যাম। মই বৰ্তমান আজি আছো মিৰ্জাত। আজি ৰাতিটো সঞ্জীৱহঁতৰ ঘৰত থাকিম। বলক আজি ভিডিঅ'টো আৰম্ভ কৰো। এতিয়া মই লং পেণ্ট চলা কি আছে পিন্ধি লওঁ। সঞ্জীৱ ৰেডি? এতিয়া মই ওলাই আছো। এইবিলাক এইটো পিন্ধি ললো। এই পইচা ভৰাই আছে সঞ্জীৱে, চাই লওক। দুখীয়া মানুহৰ পইচা খুচুৰা পইচা। আই এম ৰেডি। বলক এতিয়া আমি পূজা চাব যাম। খুচুৰা পইচা। এইটো পিছুবি পিন্ধি ৰেডি। বলক মাস্কটো ক'ত থলো মই? সিদিনাখনে প্লাষ্টিকৰ হেৰিতে বুজানো এই মাস্ক কি কৰিছে? এইটো আমাৰ খৰি। আজি খৰিয়াতৰ ঘৰত ৰাতি থাকিম। ছাতি আছে, ছাতি আমটো ঠাপকে ফাটি গেছি ও। কি বস্তু? টেবুল খান প্লাষ্টিক। কোনে ছাপি আছে? পাপা ঐ ছাপিয়ালে ইমান দক্তা মানুহটো ফাটিবই। গধুৰ হৈছে ও। তই উজান নিছি আমি পূজা চাব। তাতে মন্দিৰ হেলমেটটো ল'ম না? হেলমেটটোতো নালাগে? নালগে দে থৈ যা। আমি হেলমেটটো গাড়ী নিম। নিবি বাইক লৈ যাম। নিবি ইফালে পুলিচ পইণ্টত দেখি নাযাবি। কিনো হ'ব, পূজা চাব আহিছো আমি। টেণ্ডাৰত জোতা চোতা পিন্ধি ওলাইছে আমাৰ সঞ্জীৱে। এইটো নহয়, পূজা বুলি নতুনে। বলক এতিয়া এই সঞ্জীৱে বলং জোতা, মোৰ চেণ্ডেল এই পিন্ধি ললো। আৰু আমি যাই থাকো। আৰু সি মই জাং পেণ্ট পিন্ধিছো। এই কম্বন ব্ৰেণ্ড নহয় দিয়ক, টপ ব্ৰেণ্ডৰ। লেতেৰা হৈ আছে দেখোন চিটটো, পাছৰ চিটটো ধূলি লাগিছে। কম ঘূৰা নাই দেই আজি। গাইজনী সঞ্জীৱহঁতৰ ৰাতিপুৱা তামান গাখীৰ খায়। সঞ্জীৱে খায়। হ'ব নালাগে ইমান মচিবা। গাখীৰ খাই হ'ব। গেলা ধূলি বনাই থৈ গৈছে। ইমান দেৰি এনেকে যাব পাৰিলে নাই? এয়া আমাৰ শৰ্টকাটিং ৰাস্তা। আমাৰ কেমেৰামেন সুলগীত কলেজৰ হোষ্টেল এটো বয়েজ হোষ্টেল। এয়া আমি গৈ আছো মিৰ্জা চক পাম আৰু এতিয়া সঞ্জীৱৰ হাতে একেলগে আজি বহুদিনৰ মূৰত পূজা চাম। ডিকে কলেজৰ সন্মুখত বৰ্তমান পালোঁ। মোটামুটি আমি চব পায়ে গ'লোঁ। গাড়ী পাৰ্ক কৰি ইয়াতে বলক ভিডিঅ'টি পূজা মণ্ডপ। আমি এতিয়া মিৰ্জা দুৰ্গা মণ্ডপ আহি আছো। এইটো সঞ্জীৱ আছে লগত। এই মাইনাটোক কি ধুনীয়াকে পূজা দেখাব আনিছে দেখিছোন। চেণ্ডেল খুলিলোঁ ভিতৰলৈ। চেণ্ডেলযোৰ কতে মোৰ দিয়ক। এতিয়া আমি মিৰ্জাৰ ফুটপাতে খোজকাঢ়ি আছো সঞ্জীৱৰ লগত। মিৰ্জা ব্যস্ততা
ফুচকা খাবা নেকি কি খাবা কিহত খানা আমি পূজা চূজা চাই এতিয়া ৰাস্তাত ঘূৰি আছো নিখাৰ মিৰ্জা মই কাঠফালে দেখিনে যাম নেকি আহা গৰু বজাৰত যাবি বাইক টান ল'ব এইখনে হৈছে মিৰ্জা চহৰ সম্পূৰ্ণ মিৰ্জা চিটি এইটো মেইন পুলিচ পইণ্টটো হয় এই ৰাতি কি ধুনীয়া দেখি ইমান ব্যস্ত ৰাস্তাটো এইখনে হৈছে মিৰ্জা পুলিচ দাদা খাই লওঁ আৰু এতিয়া আমি ৰেষ্টুৰেণ্টত সোমাই গ'লোঁ চুমজিতে গ'ল এইটো ল টমেটো চাও দে বাইক থৈ দিলোঁ আমি নামিলোঁ ফাইনেলি আহি পালোঁ ঘৰটো আনিছোঁ জিলেপি আজি পূজাৰ স্পেচিয়েল হৈছে এইটো মই ভাতকত দি আছোঁ বেলুন এইটো ল জিলেপি আজিলৈ ভিডিঅ'টো এইখিনিতে সামৰিলোঁ আৰু সকলো ভিডিঅ'টো চাই ভাল পালে লাইক আৰু শ্বেয়াৰ কৰিব